Hello, welcome to back my Vishal Art Blog channel. প্ৰথমতে মোৰ অসমবাসী ৰাইজ আৰু বিশাল আৰ্ট ব্লগ ফেমিলিক শুভ অষ্টমী জনাইছোঁ। আজি অষ্টমী আৰু পুৰা মই একদম অষ্টমী নতুন কাপোৰ চাপোৰ লগাই একদম পুৰা ট্ৰেডিশ্যনেল লুক বেংগলী লুকছত পুৰা দি দিছোঁ। আৰু মই যিহেতু বেংগলী হয় চ' এইটো মানে পুৰা একদম কুৰ্তা পায়জামা পিন্ধি লৈছোঁ। আপোনালোকক দেখুৱাম ড্ৰেছ আপটো কেনেকুৱা। আৰু ৰাতিপুৱা অষ্টমীৰ অঞ্জলি ল'লোঁ। অঞ্জলি লৈ কৰি একদম পুৰা ছেট আপ কৰি নিজকে তো এতিয়া যাম নগাঁৱত বাহিৰৰখিনি এক্সপ্ল'ৰ কৰিম। নগাঁৱৰ আজি মই অলপ দূৰলৈকে যাম। নগাঁৱৰ পৰা অলপ মানে আউটছাইডে যাম। তো সেইটো মই কোনখিনি কি হ'ব আপোনালোকক গোটেইখিনি ভিডিঅ'ত দেখা পাবই। তো আহক বেছি কথা দেৰি নকৰোঁ। তো ব'লক আমি ভিডিঅ'টো চাই থাকক দেই, ভিডিঅ'টো স্কিপ নকৰিব, ঠিক আছে। আৰু মোৰ ড্ৰেছ আপটো চাব নেকি, ড্ৰেছ আপটো চাই কৰি কেনেকুৱা লাগিছে আপোনালোকে জনাব, ঠিক আছে। কমেণ্ট লিষ্টত পূৰা দি দিব আৰু পূৰা বুম বাম আৰু ধামাকা তো আহক বেছি দেৰি নকৰোঁ। মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ ঢাকের পিঠে পড়লো ফাইনেলি গাইজ 17 কিলোমিটাৰ নগাঁৱৰ পৰা অলপ ইফালে অহাৰ পাছত মানে এইফালে মানে পুৰণিগুদাম হয় জেগাডোখৰ। আৰু ইয়াত 120 বছৰ হৈছে, ইয়াত যোনটো কাঠৰ প্ৰতিমা সেইটো 120 বছৰ হৈছে। তো সেইটোকে আমি এক্সপ্ল'ৰ কৰিব আহিছোঁ আৰু আপোনালোককো দেখুৱাব আহিছোঁ। নগাঁৱৰ মানে হিষ্টৰিকেল প্লেচ বুলি যে মই নেক্সট ব্লগত যে কৈছিলোঁ ইয়াত হয়। আৰু এই জেগাটো আৰু 2 জেগাত আছে কাঠৰ মূৰ্তি। তো আমি পুৰণিগুদামত আহি পাইছোঁ। 120 বছৰ হৈছে এইটো প্ৰতিমাৰ। তো ৰাজুদাও মোৰ লগত আহি পাইছে। ৰাজুদা আজি পুৰা হেণ্ডচাম হৈ আছে। মই কেনেকুৱা লাগিছোঁ কোৱাচোন? পুৰা বেংগলী লুকছ দি দিছোঁ ট্ৰেডিশ্যনেল পুৰা ঠিক আছে। আমি ভিতৰত গৈ কিনে আপোনালোকক দেখুৱাই আছোঁ। তো আহক ভিতৰলৈ এনজয় কৰোঁ, ঠিক আছে। সাজানো বরণডালা আকাশে মেঘের ভেলা চলছে ধুনু জিনা আসলার ঘন্টা বাজে এলো মা নতুন সাজে আকাশে পুজোর গন্ধ দেখা পাইছে কিমান ধুনীয়া এটা পৰিৱেশ। একদম কলঙৰ ওচৰতে হয় মন্দিৰটো পুৰণিগুদাম। 120 বছৰ হৈছে এবাৰ এই কাঠৰ প্ৰতিমাটো। আৰু এইটো উটুৱাই নিদিয়ে, এইটো মূৰ্তি এইটো প্ৰতি বছৰে বাৰ্নিছ কৰি বা কালাৰ চালাৰ কৰি আকৌ ইয়াতে সজাই দিয়ে। আৰু ক'ৰবাত দেৱে কোৱা মতে ক'ৰবাত ঘৰত ৰাখে, মানে পূজা এটা ঘৰ আছে, ঘৰটোত ৰাখে। তাতে মানে পূজা আকৌ যেতিয়া দুৰ্গা পূজা হয় ইয়ালৈ আনি কৰি পূৰা ছেট আপ কৰি লৈ ইয়াত আকৌ পূজা ষ্টাৰ্ট কৰে। এতিয়া ঘূৰি এইটোতো জানে আপোনালোকে, এইটো খাবই লাগিব জুচটো। ৰাজুদাৰ অৱস্থা চোৱাচোন, ৰাজুদা পূৰা বেয়া হৈ গৈছে অৱস্থা, ক'লা হৈ গৈছা দেখোন বগা মানুহটো। তো মানে বেছি গৰম লাগিছে ন, কথাই ক'বই পৰা নাই। তো ঠাণ্ডাটো খাই লওঁ আৰু তাৰপিছত বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ আগত। ফাইনেলি গাইজ অশেষ মুহূৰ্তৰ পাছত এছিয়াৰ ভিতৰত নগাঁৱৰ মাজমজিয়াত অৱস্থিত চবতকৈ লিংগাকাৰ মন্দিৰ এছিয়াৰ ভিতৰত চবতকৈ ডাঙৰ লিংগাকাৰ মন্দিৰ হয় আমাৰ নগাঁৱতে অৱস্থিত। তো চাওক মোৰ পিছফালে দেখিছে আপোনালোকে, পিছফালে এছিয়াৰ ভিতৰত চবতকৈ ডাঙৰ মন্দিৰ। আহক ভিতৰলৈ যাওঁ, এক্সপ্ল'ৰ কৰোঁ, ঠিক আছে।
কথা এটা হৈছে মই আপোনালোকৰ ভিতৰখিনি এক্সপ্ল'ৰ নকৰাম বুলি ভাবিছিলোঁ কিছুমান এলিগেশ্যনো আছিলে তো সেইটো কাৰণে এতিয়া বোলে পাৰি বোলে সেই ভিতৰৰ ভিউ ল'বলৈ তো প্ৰথমতে ক্ষমা কৰিছোঁ যদি কিবা ভুল হয় তো মই ভিতৰখিনি আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে আহিব ভিজিট কৰিব মজা জেগা তো পাৰ্মিশ্যন নাছিলে আগতে বাট এতিয়া পাৰ্মিশ্যন কৰিছে আকৌ এতিয়া ভিডিঅ' তোলাত তো আহক ভিডিঅ'খিনি চিনেমেটিক এটা চাই লওক ভিতৰখিনি মানে ইমান মজা বনাইছে আৰু যোনবিলাক গ্ৰেভিটি ৱাল আৰ্টবোৰ যে কৰিছে এইবিলাক চব বাহিৰৰ হয় আৰু আপোনালোকে এটা মজা বস্তু দেখুৱাই আছে আহক তো গাইজ এইটো দেখা পাইছে পেইণ্টিংটো আপোনালোকে ইনষ্টাগ্ৰামত দেখে মোক সোধে যে ক'ত আছে পেইণ্টিংখন বেলেগ ক'তো নহয় মই ইয়াতে ডনেট কৰিছিলোঁ পেইণ্টিংটো মৃত্যুঞ্জয় মন্দিৰত তো আপোনালোকে এইটো বহুত মৰম দিছিলে মোক বহুত বেছি ভাল লাগিছে আপোনালোকে ছাপোৰ্ট কৰিব বহুত ভাল লাগিব তো পেইণ্টিংটো মোৰে হয় আপোনালোকে সোধে ক'ত আছে নাছে ঠিক আছে পেইণ্টিংটো বেলেগ ক'তো নাই এছিয়াৰ ভিতৰত চবতকৈ লিংগা শিৱ মন্দিৰটো য'ত আছে নগাঁৱত এই নগাঁৱতে এইখন পেইণ্টিং আছে আপোনালোকে চাব আহিব ঠিক আছে মই আপোনাক পেইণ্টিংটো এবাৰ দেখুৱাই দিওঁ ৰ'ব পেইণ্টিংখনত যে লগাই দিছে মজা হৰ হৰ মহাদেৱ বহুত কিবা কিবি কৰিছিলোঁ তো ইয়াত বেছি সময় ৰখিব নিদিয়ে কাৰণ কৰোণা যিহেতু আপোনালোকে এইখিনিলৈকে চাওক আৰু ইয়াত মানে ব্ৰহ্মপুৰৰ জেগাডোখৰত দুটা কাঠৰ মূৰ্তি আছে একদম বেটেলিয়ান কেম্পৰ ওচৰত বেটেলিয়ান কেম্পৰ ভিতৰত আগতে ভিতৰতে পাতিছিলে যোৱা বছৰৰ পৰা ইয়াত স্থাপিত কৰি দিলে আপোনালোকক ভিতৰত গৈ মই দেখুৱাই আছোঁ ঠিক আছে ভিতৰলৈ এক্সপ্ল'ৰ কৰক আপোনালোকে মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ ঢাকের পিঠে পড়লো কাঠি পুজো হোক জমজমাটি নতুন সাজে সেজেছে আকাশ দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে ঢাকের পিঠে পড়লো কাঠি পুজো হোক জমজমাটি নতুন সাজে সেজেছে তো ব্ৰহ্মপুৰত দুটা কাঠৰ মূৰ্তি আছিলে মই এটা দেখুৱালোঁ আপোনালোকৰ ডিটেইলছত আৰু এটা দেখুৱাব পৰা নাই কাৰণ তাত বহুত ভিৰ হৈ আছিলে হুলস্থুল হৈ আছিলে তো সেইটো কাৰণে আৰু আজি বহুত ভাল লাগিছে আজি বহুত বেছি ভাল লাগিছে আজি এক্সপ্ল'ৰ কৰা মানুহজন আমাৰ ৰাজু দা জয় হিন্দ এণ্ড জয় অসম আৰু ভাল লাগে ন নগাঁৱৰ মাজমজিয়া যে ইমান ভাল বস্তু কেইটামান আছে হিষ্টৰিকেল ভিডিঅ' কাৰণেহে কম নহ'লে আৰু বহুত বেছি হয়। টাবাই হ'লে নগাঁৱৰ নিচিনা পূজা মই নেদেখোঁ একো তাত টাবাই ফুল টাবাই আৰু এটা কথা ছাবস্ক্ৰাইব ঠিক আছে আৰু মানে বহুত ভাল লাগিছে আৰু এইখিনি জেগাটো ধুনীয়া তো আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিম আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কি ছাবস্ক্ৰাইব আৱাৰ চেনেল ঠিক আছে আৰু এটা লুক দেখুৱাইছোঁ চাই থাকক বেক চাইডে ছানছেট এটা চাব চাওক ইমান ধুনীয়া এটা ভিউ ছানছেট হৈ আছে বেক চাইডে তো আজি ভিডিঅ'টো এইখিনিতে কেনে তো ঠিক আছে ভিডিঅ'টো ইমানখিনিতে আৰু বেছি একো নাই আৰু এইবাৰ ক'ভিডৰ কাৰণে বহুত প্ৰব্লেম হৈছে সেইটো কাৰণে আৰু একো নকৰোঁ আজি ভিডিঅ'টো লাষ্ট এইখিনিতে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব জয় হিন্দ জয় ভাৰত জয় অসম বাই আৰু নৱমী ব্লগ উলিয়াম নে নুলিয়াম আপোনালোকে কমেণ্ট বক্সত জনাব আৰু দশমী ব্লগ যদি লাগে তেতিয়াহ'লে কমেণ্ট জনাব দশমীত ডাঙৰ ছাছপেন্স এটা আছে সেইটো ছাছপেন্সটো আপোনালোকক ৰিভিল কৰিম তো ঠিক আছে ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है